নমস্কাৰ, জব নিউজ এণ্ড ষ্টাডিকেৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজিৰ কথাটো হৈছে যে কাইলৈকে আমাৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট দিব নেকি। চাওক আপোনালোকে, ইয়াতে নিউজ 18ৰ ফালৰ পৰা এটা পোষ্ট কৰিছিলে 6 ঘণ্টামান আগতে। ইয়াতে কি লিখিছে, কাইলৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা। 26,000 পদৰ বাবে পৰীক্ষাত বহিছিল প্ৰায় 14 লাখ প্ৰাৰ্থী, এইটো আপোনালোকে সকলোৱে জানে। তো আচল কথাটো কি, কাইলৈকে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে নেকি। তো আপোনালোকে হয়তো সকলোৱে শুনিছিলে যে আগত 4th গ্ৰেড দিব আৰু তাৰপিছতহে 3rd গ্ৰেডৰ ৰিজাল্ট দিব। তো এতিয়া কথা হ'ল, কালি দিয়াৰ সম্ভাৱনা আছে নেকি। এইটো আমি ক'ব নোৱাৰি যে কালি দিব নে নাই, কিন্তু অফিচিয়েলি এটা ডেট ফিক্সড কৰি দিয়া নাই সিহঁতে। কিন্তু আমাৰ ৰিজাল্টখিনি অলৰেডি ৰেডি কৰিছে বুলি আমি ক'ব পাৰোঁ, কাৰণ অলৰেডি ৰেডি হৈছে। তো কেতিয়া ৰিজাল্ট দিয়ে ঠিক নাই, কিন্তু নিউজ 18ৰ ফালৰ পৰা এইটো পোষ্ট কৰাৰ 1 ঘণ্টামান পিছতে আকৌ চাওক এটা পোষ্ট কৰিছে। ইয়াতে কি লিখিছে, কাইলৈ ঘোষণা হ'ব নেকি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। তো সিহঁতেও চিয়ৰ নিদিয়ে। মই এইটো 100% সঁচা বুলিও নকওঁ, 100% মিছা বুলিও নকওঁ কাইলৈ ৰিজাল্ট দিব নে নাই। কিন্তু আপোনালোকে এটা আশা কৰিব পাৰে, 7 দিনৰ ভিতৰত ৰিজাল্টটো দিব। আৰু এটা কাম কৰিব পাৰে, সেইটো হৈছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ঠিক আছে, তো আজিৰ কাৰণে ইমানখিনি আছিল। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।